Hello everyone, good evening. Our channel নতুন এটা ভিডিওলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনাক সকলো সম্পূৰ্ণভাৱে সুখী হৈ আছে, সুস্থ হৈ আছে আৰু বহুত বেছি হেপি হৈ আছে। নিশ্চয় আপোনালোকৰ বিহু ভালে গ'ল। মোৰো বিহু ভালকৈ পাৰ হ'ল আৰু বিহুৰ পিছত এইটো মোৰ নেক্সট ভ্লগ হয় আৰু এতিয়া আবেলি 4টামান বাজিছে। মই ৰিয়মক 4টা বাজি গৈছে, 4:10 হৈছে। মই ৰিয়মক জাষ্ট কমফৰ্ট থৈ পেলাই আহি ঘৰ পাইছোহি আৰু ভাবিছোঁ আজি ভ্লগ এটা ষ্টাৰ্ট কৰোঁ। আচলতে এওঁৰ এফালে যাব লগা আছে, এওঁ এটা সম্বৰ্ধনা অনুষ্ঠানত যাব লগা আছে। সেইটো কাৰণে ভাবিছোঁ মই যাম যে এওঁ গম নাপায়, লগত মই পুতুককৈ ওলাই মেলি গুচি যাম আৰু কিন্তু সেইটো কাৰণে মই ভাবিছোঁ ভ্লগটো ষ্টাৰ্টে কৰি দিওঁ, যিহেতু ওলাই মেলি যাম, নহ'লেনো মোৰ ভ্লগ ষ্টাৰ্ট কৰা নহয়, এনেইনো আৰু কি দেখাম বেলেগ। সেইটো কাৰণে তাৰপিছত আৰু মোৰ বেকগ্ৰাউণ্ডত অলপ কিবা শব্দ হৈ থাকিব পাৰে দেই, মানে যিহেতু আমাৰ কাষৰ ঘৰত ছাদ ঢালাই কাম চলি আছে। সেইকাৰণে মই ভাবিছিলোঁ বাহিৰত বহি ভিডিঅ' মানে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, কিন্তু ধুনীয়া বতাহো দি আছে, কিন্তু শব্দ এটা আহি থাকে যে, সেইকাৰণে মই ভিতৰতে আৰম্ভ কৰিছোঁ। আৰু সেইখিনি আৰু মই এটা বস্তু দেখাওঁ দেই, মানে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ লগে লগে বস্তু এটা দেখাওঁ। আমাৰ ঘৰত কপৌ ফুল ফুলিছে, মানে দেৰিকৈ হ'লেও দুপাহ ধুনীয়াকৈ কপৌ ফুল ফুলিছে। মই মন কৰা নাছিলোঁ, মানে এইবাৰ নুফুলে নেকি, বহুত দিন ফুলাই নাছিলে, সেইকাৰণে সেইফালে যোৱাই নাছিলোঁ। আজি আকৌ পুতুককৈ সেইফালে গ'লোঁ, আকৌ মায়েও ক'লে কপৌ ফুল ফুলিছে দেখিছানে নাই? মইচোন নাই দেখা, চাইছিলোঁ দুদিনমান আগত, ফুলা একো কৰা নাছিল, সেইকাৰণে যোৱা নাই আৰু সেইফালে। কিন্তু আজি গৈ দেখিছোঁ দুপাহ ফুল ফুলি আছে। সেইটো বাৰু আপোনালোকক দেখাই আছোঁ। মই এই মানে অলপ দেৰিকৈ দেখাই আছোঁ বাহিৰলৈ গৈ পেলাই, তাতে যিহেতু বহুত শব্দ হৈ আছে। অলপ সময় কেতিয়াবা মেচিনটো অফ হয়, যদি অফ হয় তেতিয়া গৈ পেলাই মই দেখাই আছোঁ বাৰু। আৰু বাকী ৰিয়মক কমফৰ্ট থৈ আহিলোঁ, মানে এতিয়া পটাপট কিবা এটা আবেলি খাবৰ কাৰণে নাস্তা এটা বনাই পেলাই আকৌ এওঁৰ লগত এফালে যাবই লাগিব। সেইটো কাৰণে আৰু সম্বৰ্ধনা অনুষ্ঠান মানে কি, এওঁ প্ৰত্যেক বছৰ জন্মদিনত ব্লাড ডনেট কৰে। এইবাৰে সৈতে তেওঁৰ 18 বছৰ হ'ল। 18 বছৰ প্ৰত্যেকবাৰ জন্মদিনত তেওঁ ব্লাড ডনেট কৰি আছে। সেইকাৰণে এইখিনি মানে মানুহখিনিক সম্বৰ্ধনা অনুষ্ঠানত মাতিব আৰু মানে যোনে মঙলদৈ টাউনৰ ভিতৰতে ডনেট কৰে তেওঁলোকক। গতিকে এওঁ মোক নিনিয়েও, মানে তেওঁৰ লগৰ কাৰোবাৰ লগত যাব, গতিকে মই আৰু এনেই ওলাম আৰু লগত। তেওঁ এতিয়া গম নাপায় মই যে যাম বুলি। বাকী মোৰ ভিডিঅ'টো এইখিনিয়ে। আৰু আজি ৰাতিলৈ সদৌমঙলদৈত মেইন ফাংচন আছে। চাওঁ, যদি বতৰ বৰষুণ নিদিয়ে তেতিয়াহ'লে যাম। কিন্তু এওঁ ইমান পচন্দ নকৰে ফাংচন এইবোৰ চোৱা, মই চাই ভাল পাওঁ। আৰু মোৰ বিশেষকৈ লগৰবিলাকৰ লগত চাই বেছি ভাল লাগে, তেওঁলোকৰ লগত অকণমান ফূৰ্তি কৰিব পাৰি ন। আৰু এওঁৰ লগত গ'লে সেই একেই বহি চাব লাগিব আৰু। বাকী যিয়ে নহওক মোৰ ভিডিঅ'টো কমপ্লিট চাই থাকিব বুলি আশা কৰিলোঁ। মই কপৌ ফুলজোপা দেখাই আছোঁ ৰ'ব। চাওক, দেৰিকৈ হ'লেও ইমান ধুনীয়াকৈ দুপাহ, এপাহ অকণমান ডাঙৰ হৈছে আৰু এইপাহ ইমান ডাঙৰ হোৱা নাই, সৰু হৈ আছে। আমাৰ চাগে এওঁলোকৰ প্ৰগ্ৰেমলৈ হ'বগৈ আৰু ফুল দুপাহ। ইমান ধুনীয়া ঘৰৰ কল, সাৰ নিদিয়া, কিন্তু এয়া গৰু বিহুৰ দিনাখনে মানুহ বিহুৰ দিনাখনৰ পৰা খাব পৰা হৈছেগৈ আৰু। সেইকাৰণে এতিয়া বাকলিটো লাহে এসপ্তাহ হ'বৰ হ'ল যে, সেইকাৰণে ক'লা পৰি গৈছে। গতিকে এইকেইটাতো এনেই খাবলৈ বেয়া হয়, সেইকাৰণে ভাবিছোঁ কলৰ পানকেক বনাই দিওঁ, পানকেক টাইপৰ আৰু সেনেকৈ বনাই পেলাই গধূলি খোৱা টাইপৰ হৈ যাব। কলখিনি পূৰা পকি গৈছে, একেবাৰে হাতেৰে মানে ধৰিবও নোৱাৰি। এতিয়া মই কল আৰু চেনি ব্লেণ্ড কৰি ল'ম। ইয়াতে পিঠাগুড়ি দিলোঁ, এইটো বাতিৰে আধা বাতিমান হ'ব, সিমান পিঠাগুড়ি দিলোঁ। বাতিটোৰ গাখীৰো দিছোঁ আধা কাপ, বেছি দিয়া নাই, প্ৰথমতে চাই লওঁ। এইখিনি ধুনীয়াকৈ মেৰিনেট হৈ গৈছে। মই ইয়াত পিঠাগুড়ি দিছোঁ অকণমান, আৰু যদি আপোনালোকে বিচাৰে আটা দিব পাৰে। মই পিঠাগুড়ি নহ'লে আটাই ব্যৱহাৰ কৰোঁ, ময়দাটো ইমান এটা ব্যৱহাৰ নকৰোঁ, যিহেতু ময়দাটো ইমান হেল্ডি নহয় আৰু সেইকাৰণে। অকণমান পনীয়া লাগিছে, অকণমান আটা দি দিম মিক্স, অকণমান আটা মিক্স কৰি দিছোঁ। এতিয়া আকৌ এইখিনি ভালকৈ মেৰিনেট কৰি লওঁ। মই ইয়াতে দিছোঁ আধা চামুচ বেকিং পাউডাৰ আৰু একেবাৰে কম পৰিমাণে খোৱা ছ'ডা। পেনখন গৰম কৰি ইয়াতে মই বাটাৰ দিলোঁ অলপমান।
ঘৰৰ মৌ আছিলে ঘৰত আনি থোৱা পাপাই, সেই আদি প্ৰথমতে ৰিয়মক দি থৈ আহোঁ। মই এতিয়া যাবলৈ ৰেডি হৈছোঁ এওঁৰ লগতে, আৰু এওঁ কৈছে মই যদি ক'ৰবাত যাবলৈ লওঁ তুমি দেখোন পূৰা ঠেংখন দাঙি ধৰা, মানে এটা ঠেং দাঙি থাকা, মানে ময়ো যাম বুলি লগত, সেইটো কৈ আছে আৰু মানে ভিতৰত কৈয়ে আছে কথা। আৰু মই যোৱা দেখি আমাৰ এইটোও ৰেডি হৈছে সেয়া জোতা এপাত লৈ। তাৰপিছত এওঁক আজি মানে সম্বৰ্ধনা জনাব, এওঁ যিহেতু ৰক্তদান কৰে প্ৰত্যেক বছৰ জন্মদিনত, সেইটো কাৰণে এওঁক আজি সম্বৰ্ধনা জনাব শান্তিপুৰৰ পৰা। মই কৈছোঁ ময়ো চাবলৈ যাম আজি, তাতে মেইন ফাংচনো আছে। মেইন ফাংচন মানে ছিংগাৰ উঠালৈকে নৰখোঁ, তাতে বহুত ৰাতি হৈ যাব আৰু সেইকাৰণে নৰখোঁ। গতিকে মানে কেতিয়াবা ষ্টেজ প্ৰগ্ৰাম হয় ন, এতিয়া ভাল ভাল ডাঙৰ ডাঙৰ কিছুমান ছোৱালী গ্ৰুপ নাচে যে, সেইবোৰ চাই মই ভাল পাওঁ, গতিকে তাতেও যাম, অকণমান প্ৰগ্ৰেমো চাম, সেনেকৈ কৈছোঁ আৰু। এই কৈছে বোলো আৰু তেতিয়াহ'লে, কিন্তু মোৰ পিছে পিছে ঘূৰি নুফুৰিবা, চকীত বহি থাকিবা। মই বোলো হ'ব, খালি মই প্ৰগ্ৰেমহে যাম বুলি কয় এয়া ওলাইছোঁ, গৈ আহোঁ। মাতিছে 7:30 পিছত মাতিছে, 7:30 পৰা 8টাৰ ভিতৰত মাতিছে। এতিয়া 7:20 হৈছে, আমি অলমষ্ট ৰেডি, 7:30 বজাত ওলাই যাম আৰু। সেইটোকে ৰেডি কৰিব আছে, জোতা পিন্ধাব আছে। কেনেকৈ কৈছে মুখখন চা। নোযোৱা বিহুলৈ নোযোৱা? নোযোৱা? তেতিয়া ভালে হ'ব দিয়া, ঠিক আছে বাৰু। তাক অকণমান ৰেডি কৰি পেলাই আমি ওলাই যাওঁ। মঞ্চৰ উদ্বোধনী পৰ্বলৈ আগবাঢ়িছোঁ। মঞ্চ উদ্বোধন কৰিব বিশিষ্ট চিকিৎসক তথা JNSৰ চিকিৎসালয়ৰ স্বত্বাধিকাৰী ৰূপম মহন্ত ডক্টৰ। তেখেতক আজিৰ এই মঞ্চ মুকলি কৰিব, মঞ্চ উদ্বোধন কৰিছে বিশিষ্ট চিকিৎসক ডাক্তৰ ৰূপম মহন্ত। তেখেতক আমি শান্তিপুৰ আমালি কুমাৰেশ দত্ত, হিৰণ্য নাথ, সুজিত শৰ্মা, কুণাল ডেকা, সুজিত শৰ্মা বৌৰপাৰাৰ বাসিন্দা। তেখেত ৰক্তদান বহুদিনৰ পৰা কৰি আহিছে আৰু তেখেত বিভিন্ন সামাজিক কামৰ লগতো জড়িত, আৰু তেখেতক এখন ফুলাম গামোচাৰে আহিব অভিজিত দাস, সহসাধাৰণ সম্পাদক শান্তিপুৰ আমালি সন্মিলন, লগতে স্মাৰক আৰু মানপত্ৰ আগবঢ়াব। আৰু এনেদৰে সমাজৰ হকে কাম কৰি যাওক, তাকে আমি আশা কৰিছোঁ। মানে লুকাই থাকিব বিচাৰে। আমাৰ লগত আছে সুজিত শৰ্মা, তেখেতে 28 বাৰ ৰক্তদান কৰিছে। কি কৰিব দিছা এখনত? ছবি আঁকিবা? নাকো বুলি কয়, এখন বহুত ইম্পৰ্টেণ্ট বস্তু হয়। কিমানজনৰ জীৱন দান দি আজি সেইখন চাৰ্টিফিকেট পাইছে ন? হা, কেনেকুৱা লাগিছিলে ইমান বছৰ দি পেলাই? কি নাপায়? তুমি কোৱা প্ৰচাৰ কৰিব নালাগে, প্ৰচাৰ কৰিলেহে ধৰা কোনোবা দুজন আৰু ওলাই আহিব, এনেকুৱা তোমাৰ নিচিনা। কৈ আছেনে নাই মানুহে? হা, কৈ আছেনে নাই? সেনেকৈ প্ৰচাৰ কৰিব লাগে। তুমি ফটোও নুঠা মানে শেষৰদাৰ তাতে। এতিয়া আমি ভাত পানী খাই পূৰা আমি দুইটা মানে ওলাইছোঁ। আমি এতিয়া ওলাইছোঁ বিহু চাব যাবলৈ। সদৌ মংগলদৈত যি মেইন প্ৰগ্ৰেম আছে, মেইন ফাংচন। কোন ছিংগাৰ আহিব? উৎপল বৰা নামৰ, মই তেওঁৰ ফাংচন চোৱাও নাই, কেনেকুৱা হয় গমো নাপাওঁ, কিন্তু যাম আৰু মানে, কাৰণ এওঁলোকৰ যোনখন বিহু প্ৰগ্ৰেম মই চাগে চাব যাব নাপাম, কাৰণ ৰিয়মৰ পৰীক্ষা চলি থাকিব। সেইটো কাৰণে এওঁক কৈছোঁ ব'লা আজিয়ে গৈ আহোঁ এইখনতে। আৰু এখনো আহিব ভেবাঘাটত জুবিন আহিব, মানে কমিটিখন ইমান পচন্দ নহয় আৰু অকণমান উৎপাত কৰে আৰু সেইখন কমিটিত, সেইকাৰণে এও চাই ইমান ভাল নাপায় আৰু মোক লৈও নাযায় তাতে। গতিকে এইখনতে গৈ আহোঁ। আৰু এও চাব যাব মন নাই, যিহেতু
মানে মই যাম মোৰ কাৰণেহে যাব ওলাইছে, নহ'লে বোলে মোৰ মুখখন 3 দিনমানলৈ ফুলি থাকিব, সেইবোৰ চাই থকাতকৈ লৈ যোৱাই ভাল, সেইটো কৈ আছে আৰু সেইকাৰণে লৈ যাব ওলাইছে। আৰু ৰিয়ম ককা আইতাকৰ লগত শুলে। এতিয়া 12টা বাজিবলৈ 5 মিনিট আছে, ওলাই যাওঁতে 12টা বাজিব, পটাপট ওলাই যাওঁ। ফোন কৰি সুধিছোঁ পুল তাতে আছে, তাৰ অলৰেডি ছিংগাৰ ষ্টেজত উঠিলে, গতিকে সোনকালে ওলাই যাওঁ। আৰু বতৰটোও বেয়া হৈ আহিছে, বৰষুণ দিবই, বৰষুণ দিলেতো এও ভালে পাব, নহ'লে মোৰ ওলাই যোৱাই নহ'ব, সেইকাৰণে পটাপট ওলাই গৈ লওঁ। তাতে যদি ভাল হয় তেতিয়াহ'লে চাম, নহ'লে সোনকালে গুচি আহিম। ৰিয়মক ককা আইতাকৰ লগত শুৱাই থৈছোঁ, নহ'লে ৰাতি দেৰি হ'ব যে। এতিয়া ঘড়ীত 12টা 5 হৈছে, আমি ওলাই আহিছোঁ। তলতে মাৰি দিয়া। চাবি লৈ যাবা, চাবি লৈ যাবা। থৈ যাম। খাই